সুখী গৌৰৱান্বিত পিতৃ তিখেন বৰগোহাঁই বগিচতে নমস্কাৰ বন্ধুসকল, মই মনোজ শৰ্মাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আমি কৰিব গৈ আছোঁ এটা LG স্মাৰ্ট টিভি আনবক্সিং। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি পাইছোঁ নাৰায়ণপুৰৰ ৰিঅ' ইলেক্ট্ৰনিক্স। ইয়াতে আমাৰ চিনাকি দাদা অভিলেখ কৌশিকৰ দোকান হয়। ইয়াত লিখা আছে গৰাকী চকীত নবহিব। যদিও আমি চকীতে বহি ভিডিঅ' আৰম্ভ কৰিছোঁ, তেওঁলোকে ঘূৰি ঘূৰি চাই থাকা বাৰু, ঠিকেই আছে। আপোনালোকেও আহিব পাৰে ইয়াতে ইলেক্ট্ৰনিক্সৰ সামগ্ৰী যদি প্ৰয়োজন হয়, ফ্ৰিজ, টিভি, বিভিন্ন ধৰণৰ সাউণ্ড চিষ্টেম বা ৱাশ্বিং মেচিন, এনেকুৱা ধৰণৰ প্ৰায় সকলোখিনি সামগ্ৰী ইয়াত উপলব্ধ। এয়া আমাৰ টিভি টেষ্টিং চলি আছে। আৰু আনবক্সিং আৰম্ভ কৰিছোঁ ঘৰত। এই আনবক্সিং আপোনালোকৰ আৰম্ভ কৰা দেখা পাইছে। আশা কৰিছোঁ এটা ভাল টিভিয়ে, LG স্মাৰ্ট টিভি 32 ইঞ্চৰ। প্ৰথমতে ওলালে ৰিম'ট, মেজিক ৰিম'ট। ইয়াতে আপোনালোকৰ আমাজন প্ৰাইম ভিডিঅ', নেটফ্লিক্স আদি হাইলাইট আছে। এয়া হৈছে পাৱাৰ কেবল আৰু স্ক্ৰু, আৰু এয়া ষ্টেণ্ড। ইনষ্টলৰ কাৰণে যথেষ্ট স্পেচৰ প্ৰয়োজন নাই। অকণমান স্পেচতে ধুনীয়াকৈ টিভিটো ছেট কৰিব পৰা হয়। এয়া আপোনালোকৰ সন্মুখত LG 32 ইঞ্চ স্মাৰ্ট LED টিভি। যথেষ্ট ছেফটিৰে থাৰ্মকলৰ দ্বাৰা বাকচত ৰখা হৈছিলে। এতিয়া আমি আৰম্ভ কৰিম ইয়াৰ ইনষ্টলিং। বিচনাতে ৰখা হৈছে কাৰণ ইয়াৰ ষ্টেণ্ড লগোৱা নাই। ষ্টেণ্ড লগাই হ'লে ইয়াক ছেট কৰিব পৰা যাব। দুডাল ষ্টেণ্ড। আহিব কেতিয়াবা চাবলৈ আপোনালোকৰ টিভি, যদি পিকচাৰ কোৱালিটি বা এনেকুৱা কিবা আপোনালোকে চাব বিচাৰে, আপোনালোকে নতুন টিভি লোৱাৰ আগতে যদি কেনেকুৱানো চাব বিচাৰে, তেতিয়া আহিব। দুৱাৰ সদায় খোলা আছে। এয়া ছেট টপ বক্সৰ সৈতে টিভি কানেক্ট কৰা হৈছে। আৰু অতি সুবিধাজনক কথাটো হ'ল যে অকল ছেট টপ বক্সতে সীমাবদ্ধ নহয়, বিভিন্ন ধৰণৰ আপোনাৰ নেটৰ জৰিয়তে সকলোৱে, আৰু কম্পিউটাৰ দৰে সকলোখিনি আপোনালোকে ইয়াতে উপলব্ধ আছে। নেট কানেক্ট কৰি যিকোনো বস্তু চাব পাৰিব। এতিয়া আমি কানেক্ট কৰা হৈছে। আপোনালোকে কোৱালিটিটো চাওক। আমি যথেষ্টখিনি দেখুৱাব নোৱাৰিম, যদিও যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। আহকচোন চাওঁ কেনেকুৱা হয়, আপোনালোকে কমেণ্টত জনাব। किसी के खालीपन से मेरी पूरी दुनिया क्यों भरने लगी है? किसी के सुननेपन में मुझे जिंदगी क्यों नजर आने लगी है? কোয়ার্টার ফাইনালত প্রাক্তন বিশ্ব চ্যাম্পিয়নক পরাস্ত করেছিল যদিও সেমিফাইনালত দুর্দান্ত যুঁজ দিছিল লাভলিনাৰ বক্সিঙত যি খেল হৈছিলে সেয়া দেখাই থকা হৈছে। আৰু ৱাইফাই কানেক্টটো ইয়াতে হয় কৰি লৈ বিভিন্ন ৱাইফাই, ব্লুটুথ আজি ইয়াতে আপোনালোকে দেখা পাব। তলত আইকনবিলাক আহি আছে, হটষ্টাৰ,
প্ৰাইম ভিডিঅ', ফটো, ভিডিঅ', মিউজিক ইত্যাদি। যথেষ্ট সুবিধাজনক টিভি। কেৱল আমি ডিছৰ পৰা অহা ছিগনেলটোলৈকে অপেক্ষা নকৰি মোবাইলৰ জৰিয়তে কানেক্ট কৰি আমি ইয়াতে বিভিন্ন ধৰণৰ চাব পাৰোঁ। বাকী আপোনালোকে কেনেকুৱা লাগিল জনাব।